Hi everyone, good evening and welcome you all to our YouTube channel. আজি এটা নতুন ভিডিওৰ সৈতে আমি এফালে গৈ আছো আৰু পিছফালে দেখিছে আমাৰ বহুত লাগেজ আছে এয়া আৰু এফালে মাধুৰ্য ড্ৰাইভিং সিটত আৰু আজি আমি গৈ আছো অসম সাহিত্য সভাৰ যি অধিৱেশন মানে লখিমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হ'ব এইবাৰৰ তালে আমি গৈ আছো আৰু তাতে আমি কি কৰিম ভিডিওটো চাই থাকিলে গম পাব তো বলক আমাৰ লগত ভিডিওটো কন্টিনিউ কৰক আৰু আমি এতিয়া গৈ আছো আমি যেহেতু আহিছো বান্দৰদুৱা নাৰায়ণপুৰ ৰোডত আৰু আহি নাৰায়ণপুৰ চেণ্টাৰ পোৱা আগতে এখন গেট পালো মানে বান্দৰদুৱা আৰু নাৰায়ণপুৰৰ যোনটো ৱে হয় হেতুত এখন গেট আছে আৰু ইফালে লালুক বিপুৰিয়াৰ ৱেটো এখন গেট আছে আৰু এইখন পাৰ হৈ অহা গেটখনৰ পৰা নাৰায়ণপুৰৰ মূল চেণ্টাৰটোলে অকনমান দূৰ বেছি দূৰ নহয় বাৰু আমি এতিয়া নাৰায়ণপুৰ চেণ্টাৰ পাম আৰু চেণ্টাৰৰ পৰা আমি বাওঁহাতেদি গৈ আমি সেইখন গেটেদি সোমাম মানে আৰু এই সাহিত্য সভাৰ অধিৱেশনখনৰ কাৰণে হয়তো নাৰায়ণপুৰৰ এই চেণ্টাৰটো বহুত ধুনীয়াকৈ অকমান নতুন সংযোজন কৰিলে যেহেতু আমি দেখিছো যে ডিভাইডাৰ অকমান বনাই দিলে লগতে এটা ক্লক টাৱাৰ বহালে যেটো নেকি খুবেই ভাল লাগিছে দেখিবলৈ আৰু লগতে ট্ৰেফিক সিগনেলৰ যি লাইটৰ ব্যৱস্থা এখিনিও বৰ ধুনীয়াকৈ সুন্দৰকৈ ব্যৱস্থা কৰি দিছে গোটেই মানে চেণ্টাৰটো দেখিবলৈ গুৱাহাটীৰ নিচিনাই লাগিছিলে মই হেতু কথা কৈ আছিলো বাট গান লগাই থোৱা আছিল কাৰণে গোটেইখিনি মিউট কৰিবলগীয়া হ'ল আৰু সেই কাৰণে মই ভইচ ওভাৰ দিবলগীয়া আছে আৰু এটা কথা মোৰ মাতটো অকমান ভাগি আছে যেহেতু সাহিত্য সভাৰ দিনত খুব ব্যস্ত হৈ আছিলো আৰু সেই কাৰণে মাতটো অকমান বহি গ'ল কি হ'ব বুলি কাৰণ নতুন এক্সপেৰিয়েন্স দেন ফেচবুকত এটা পোষ্ট দিলো দেন মানে গোটেইখিনিয়ে ইমান ধুনীয়া কমেন্ট আহিলে একদম মানে ইনস্পায়াৰ হৈ গলো ভাল লাগিলে তাতকে ইন্টাৰেষ্টিং কথা মই এতিয়া ভাতটো তাইক খুৱাই দিব লাগিব গুড মৰ্নিং গাইজ আমি উঠিলো 6:30 মান বজাতে উঠিলো গাপা ধুলো এতিয়ালৈকে আমাৰ এপিনে টিপাল খোলা নাই এপিনে আমাৰ উপাসনায়ে যা যোগাৰ কৰি আছে তাই জীৱনৰ প্ৰথম এটা প্ৰজেক্ট হাইদ্ৰাবাদ প্ৰথমবাৰ কাৰণে পিঠা পনা লৈ আহিছে এইপিনে চিজিল কৰো আছে এইটো মোৰ হোৱাৰ জেগা ইয়াতে মই আজি অধ্যয়ন কৰিব লাগিব কিতাপ পঢ়িব লাগিব আৰু এইপিনে ঠিক ঠাক কৰি লৈছে তাৰ পিছত আপোনালোকক দেখাই যাম সাহিত্য সভা যিসকল আহিব পৰা নাই আমাৰ ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব সব দেখাব নোৱাৰিবা সকলো জেগা হয়তো নোৱাৰিম কাৰণ এৰিয়াটো বহুত ডাঙৰ হয় তথাপি চেষ্টা কৰিম মই আৰম্ভণি হৈছে আমাৰ শিক্ষানুষ্ঠান মই য'ত চাকৰি কৰোঁ 2700 ছাত্ৰ ছাত্ৰী আছে গাৰ্জেন মিটিং যেতিয়া হয় অভিভাৱকৰ সভা এয়া আছিলে 1 তাৰিখৰ দিনা আবেলিৰ দৃশ্য যেহেতু মাধুৰ্য ৰাতিপুৱাতে স্কুল পোৱাকে ঘৰলৈ আহিছিলে মানে লখিমপুৰলৈ আৰু ইভিনিঙত আমাৰ ডিম্পি তাতে ডিউটি পৰিছিলে তো ডিম্পিক লৈ পেলাই তালে আকৌ গৈ আছিলে আজি সেকেন্ড ডে উপাসনায় চিন্তা চৰ্চা কৰি আছে আমাৰ বিশেষকৈ ইয়াত থাকি এই কাৰণে ভাল লাগিছে এটা এডভেঞ্চাৰাছ লাইফ নিচিনা লাগিছে একো নাই নতুন নতুন অভিজ্ঞতা ইয়াতে আমি এইফালে ইয়াতে শুইছোঁ এয়া
হেৰি নতুন নতুন মানুহবিলাক লগ পাইছোঁ সকলোৱে মানে নিজৰ এনেকুৱা অভিজ্ঞতাবিলাক কৈছে আমাৰ লগত তো আমাৰ কাৰণেতো আমিতো নতুনকৈ আহিছোঁ ন তো আমিতো একোৱেই নাজানো তো প্ৰথম দিনা মোৰ অকণমান বেয়া লাগিছিলে মনলৈ মানে ঘৰলৈ মনততো পৰেই আৰু সদায় গধূলি হোৱাৰ লগে লগে মানে ভালে লাগি আছে বাৰু মানুহ আহিছে গৈছে মানুহখিনি চাই ভাল লাগিছে সেয়াই আৰু কিন্তু ইয়াত এইটো যিটো ইণ্ডাষ্ট্ৰি অফিচৰ উদ্যম বুলি যিটো ছেকশ্যন ইয়াৰ পৰা গ্ৰন্থমেলা বা প্ৰদৰ্শনী একো চাবলৈ যাব পোৱা নাই একো চাবলৈ যাবলৈ পোৱাই নাই কাৰণ অকলে এৰি থৈ যাব নোৱাৰি বা ময়ো যোৱা নাই যাম আপোনালোকক সকলোবিলাক দেখাম আৰু মষ্ট প্ৰবেবলি 4 তাৰিখে মই কেইখনমান কিতাপো কিনিম এতিয়া আমাৰ ষ্টলৰ কাষতে দাদাৰ ষ্টল হয় কাপোৰৰ দাদাৰ পৰা আমি এতিয়া কথা কেইটামান জানিব খুজিম যিহেতু আমি প্ৰথমবাৰ কাৰণে আহিছোঁ দাদাই বিভিন্ন জেগাত যায় আপোনাৰ দাদাৰ নামটো কি আছিলে ৰিদীপ বৰা হয় তেখেতৰ ঘৰ ঢকুৱাখানা হাঁহি চাপৰি দাদাই দুটামান কথা ক'ব কেনেকুৱা লাগিছে কওক অভিজ্ঞতাবিলাক কি ক'ম দেখিছে নহয় চবেই ইয়াত কি আছে আপোনালোকৰ বোৱা কাপোৰ মুগা পাটৰ আমাৰ মাটিশালৰ কাপোৰ আছে চব মই অলপ কাপোৰখিনি দেখাই দিছোঁ আৰু দাদাৰ নাম্বাৰটো মই মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত দি দিম কিবা কাপোৰ লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰিব এইবিলাক ঘৰুৱা উৎপাদিত হয় নাই এতিয়া এই দাদাৰ দোকানত বিভিন্ন ধৰণৰ কাপোৰ আছে যিখিনি আমি প্ৰায় বিচাৰোঁ আমাৰ ঘৰুৱা উৎপাদিত ঢকুৱাখানাতে তেওঁলোকৰ উৎপাদন কৰে ইণ্ডাষ্ট্ৰি আছে গতিকে মোৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত নিবা নাই ফাইনেলি বাবু আহি পালেহি আগৰ ভিডিঅ'ত কেতিয়াবা দেখিছে চাগে বিক্ৰী হৈছে নাই তোমাৰ অভিজ্ঞতা কেনেকুৱা কোৱা হওঁ আজিৰ দিনটো খুব হেক্টিক গৈছে মানে যেতিয়াৰ পৰা মানে মই ষ্টাৰ্ট কৰিছোঁ অলমষ্ট 11টামান হৈ গৈছে তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ এণ্ড এতিয়াৰ পৰা মই অকল থিয় হৈ চাহে বনাই আছোঁ আৰু পাতিচাপ্তা ইমানেই বিক্ৰী হৈছে না মনটো ভাল লাগি গৈছে নিজে বনাই ইয়াতে চবকে দি আছোঁ আৰু ইয়াতে চাৰিওফালে ইমান ষ্টলখিনিত মানে যিমানখিনি মানুহ আছে চবেই মানে অকল সেইটোকে বিচাৰি আছে মানে ডিমাণ্ডত মানে পাতিচাপ্তাটো বেছিকৈ আছে এণ্ড অলমষ্ট মোৰ মানে লাডু আৰু পিঠা এই মালপোৱা শেষেই হ'ল কম আছে বেছি নাই তো সেই ভালেই লাগিছে ভাল লাগিছে মানে ইমান মানুহখিনিক ধুনীয়া আছে চাহ দিব পাৰিছোঁ আৰু বহুতে চাহটো বহুত ধুনীয়া আছে বুলি কমপ্লিমেণ্ট দি গৈছে সেইকাৰণেও খুব ভাল লাগিছে মনটো সেয়াই আৰু ইমান দূৰৰ পৰা আহি অকণমান কষ্ট বুলি নাভাবোঁ বাৰু নিজৰ হাতৰ যাদু বুলি ক'ব লাগিব তো মানুহখিনিক মানে ভাল লগাব পাৰিছোঁ নিজৰ মানে মনটো পূৰা ভাল লাগিছে সেয়াই আৰু চাওঁ কাইলৈ পৰহিলৈ 2 দিন আছে আৰু কি হয় কিমানখিনি আৰু কি কৰিব পাৰোঁ চাওঁ আৰু এই যাত্ৰা ইমানতে শেষ নে আৰু ক'ৰবাত চান্স পালে যাবা যাবলৈও মন আছে এণ্ড মানে কিছুমান ক্ষেত্ৰত আকৌ যাব মন নাযায়ো মানে কিন্তু চাব গ'লে মানে সেই নোযোৱাৰ পচিবিলিটিটো মানে নাযাওঁ বুলি ভবাৰ অপশ্যনটো মানে খুব কম আছে মানে যাম বুলি ভবাটো 90% যদি আছে নাযাম বুলি ভবাটো মানে 10% ৰাখিছোঁ তো চাই লওঁ যদি মানে ইন ফিউচাৰ আকৌ এনেকুৱা অপৰচুনিটি পাওঁ তো নিশ্চয় যাম আছে আছে তাত নাই মই পাতিচাপ্তা বনাম এতিয়া আমাৰ ঘৰৰ মানুহ আহিলে এই আপোনালোকে দেখিছে একো নহয় এই ভিডিঅ'টোৰ জৰিয়তে এটা বুজাইছোঁ ইয়াত খুব ঠাণ্ডা কিন্তু আপোনালোকে মহিলাৰ চৰিত্ৰ দেখিছে নহয় ফটো মৰাৰ কাৰণে জেকেট খুলি লৈছে কিন্তু খুব ভাল লাগিলে ভাৰ্বি ভিডিঅ'ত আগতে দেখিছে বা এই এতিয়া আমাৰ 3জন ইউটিউবাৰ লগ খাইছোঁ এই আপোনালোকে চাওক ইউটিউবৰ ভিডিঅ' বনাই আছে এয়া মৃদুবা আমি এটা ফাইনেলি পালে আমাৰ বোৱাৰী ইয়াত ষ্টল লগাই
বেয়া কৰি থৈ একো নাই পাতি সপ্তাহ বনোৱাৰ কাৰণে এইবিলাক ৰেডি কৰি আছোঁ এই দিনটোত বনাই আছে সকাল বিষ হৈ গৈছে এজনে আমাক পুৰা হেল্প কৰি আছে মোৰ ভাইটি লাউটা খাওক মোৰ ভাল হ'ব এইটো ভাল সাহিত্যসভাৰ উপাসনাই মাৰ পাকঘৰ বেনাৰত এখন পিঠাৰ আৰু চাহৰ দোকান দিছিল আজি শেষৰ দিন মই ৰাতিপুৱাই সব ঠিক ঠাক কৰিছোঁ আপোনালোকক দেখাম উপাসনা বান্ধৱী এজনীৰ ঘৰত গা ধুবলৈ গ'ল এতিয়া অকলে অকলে মই গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি লৈছোঁ তাৰপিছত ময়ো ওলাই যাম যিহেতু আপোনালোকে বহুতক ইয়াত লগ পাইছোঁ যিসকলে আমাৰ ভিডিঅ' চাই বা ফেচবুকৰ জৰিয়তে চিনাকি তেওঁলোককো এই সাহিত্যসভাৰ বাকৰি লগ পালোঁ বহুতে আহিছে চাহ খাইছে কমপ্লিমেণ্ট ভাল পাইছোঁ বেয়াও পাইছোঁ কিন্তু এনেকুৱা বহুত মানুহ পাইছোঁ 100 জনৰ ভিতৰত প্ৰায় 70 জনে এপ্ৰিচিয়েটে কৰিছে মই আপোনালোকক কেনেকৈ কি কৰিছোঁ দেখাম আজি মই এপাক ফুৰিবৰ কাৰণে যাম যিহেতু ইমান দিন আছোঁ যদি মই গ্ৰন্থমেলা হওক প্ৰদৰ্শনী হওক একোলৈ যাব পৰা নাই যিহেতু উপাসনা অকলে ইয়াত আছে আজি মই গ্ৰন্থমেলালৈ গৈ কেইখনমান কিতাপ কিনিম প্ৰদৰ্শনীটো চাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম যিসকলে সাহিত্যসভালৈ আহিব পৰা নাই আমাৰ ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি চাবলৈ পাব আৰু আমি আছোঁ এতিয়া উদ্যম এটা বেনাৰত DIC আমাৰ যিটো ইণ্ডাষ্ট্ৰি অফিচ হয় হিন্দু গাঁৱৰ তেওঁলোকৰ আণ্ডাৰত ইয়াত চব বহিছে আৰু সকলো ধৰণৰ দোকান আছে পিঠা পনাৰ পৰা ধৰি কাপোৰ কানি আচাৰ মই মোৰ কাষতে থকা বৰমা এগৰাকীক আপোনালোকক দেখাব খুজিম বৰমা খুব এক্টিভ হয় একদম ৰাতিপুৱা সোনকালে উঠি ঘৰলৈ যায় আকৌ আহে ৰাতিও কেতিয়াবা যাব লগা হয় একদম মই ইমান এক্টিভ মানুহ দেখা নাই মই বৰমাৰ লগত আপোনালোকক চিনাকি কৰি দিম এয়া মই কৈ থকা বৰমা খুব এক্টিভ হয় মই আজি কৈছিলোঁ বৰমাৰ এটা সাক্ষাৎকাৰ ল'ম জৰিয়তে এইটোৱে ক'ব খুজিছোঁ বৰমাক 30 তাৰিখৰ পৰা দেখি আছোঁ ইমানেই এক্টিভ এই বয়সতো ৰাতিপুৱা ৰাতি 12:30 গৈ ঘৰলৈ গৈছে আকৌ ৰাতিপুৱা সোনকালে আহে ইয়াতে থাকিছে কিছু দিন বয়সতো এইবিলাক কৰিবলৈ হেৰি হৈছে মই মানে ভিতৰত থাকি মানুহে মই যিবিলাক কাম কৰোঁ এইবিলাক দেখি হয়তো মানুহে মোক ক'ব পাৰে কেলে এনেকৈ কৰে এইটো বয়সতো কৰে বুলি কিন্তু মোৰ এটা উৎসাহ আছে উদ্যম আছে মই মানুহক এটা আদৰ্শ হিচাপে মানুহে যি ক'লেও কিবা মোৰ বিষয়লৈ ক'লেও মোৰ এটাই হেৰি উদ্যম আছে যে মই নিজে কি কৰিছোঁ মানুহক মই আদৰ্শ হিচাপে নিজে হাতে কামে কি কৰি বৰ্তমান উঠি অহা যুৱক সমাজক মই কেনেধৰণে দেখাব পাৰোঁ যে মানুহে কাম কৰিলে কেনেকৈ আগুৱাই যাব পাৰে কেনেকৈ নিজে স্বাৱলম্বী হ'ব পাৰে আজি উঠি অহা যুৱক সমাজক মই সেইটোকে ক'ব বিচাৰোঁ মানুহে সৰু ডাঙৰ বুলি কামৰ কথা নাই মই কালি ইয়াত আহিলোঁ আচাৰ বিক্ৰী কৰাৰ উপৰিও কাপোৰ বিক্ৰী কৰাৰ উপৰিও দেখিলোঁ মানুহে তামোল বিচাৰিছে হোটেলতে ওচৰতে এখন হোটেল আছে তেখেতক দেখি পিছদিনা মই তামোল আনি কালি তামোল কাটি প্ৰত্যেককে তামোল দিলোঁ তাৰ বিনিময়ত মই পইচা পালোঁ এটা সময়টোও গ'ল মই বহি থকা আৰু ইপিনে মই পইচা এটাও ইনকাম কৰিব পাৰিলোঁ এতিয়া বৰমাৰ পৰা সকলোবোৰ কথা জানিলোঁ আৰু এই সাহিত্যসভাত থাকি এটা কথা মোৰ অনুভৱ হ'ল যে বাণিজ্য মেলা হওক বা যিখিনি দোকান আছে দোকানত মানুহৰ সংখ্যা বেছি কিন্তু গ্ৰন্থমেলাত সংখ্যা মানুহৰ একেবাৰে কম আৰু মানুহৰ হাতত কিতাপৰ টোপোলা মই খুব কমেই দেখিলোঁ গতিকে নতুন প্ৰজন্ম কি দিশত গৈ আছে নাজানো কিন্তু গ্ৰন্থমেলা যিহেতু আহিছে গতিকে ইয়াত সুন্দৰকৈ 10% ডিছকাউণ্টত ধুনীয়া কিতাপ আহিছে গতিকে ভিডিঅ'টোৰ জৰিয়তে মই জনাব খুজিম যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই আছে
যে মোবাইলৰ যুগ যিমানেই হওক মোবাইলত তোমালোকে যিমানেই অধ্যয়ন কৰা কিতাপৰ ঠাই কেতিয়াও ল'ব নোৱাৰে গতিকে কিতাপ যিমানেই পঢ়িবা সিমানে তোমালোক অভিজ্ঞতা বাঢ়িব অধ্যয়নশীল হ'বলৈ চেষ্টা কৰা আৰু ইয়াৰ লগতে মই বেলেগ বেলেগ দোকানো দেখাম ইয়াৰ পিছত মই দুপৰীয়া গ্ৰন্থমেলালৈ যাম আপোনাৰ উপাসনা এতিয়ালৈকে অহাই নাই মই মোৰ বৰ্তাৰ ছোৱালীৰ ল'ৰাক দোকানত বহাই মই এতিয়া তাই য'ত গা ধুবলৈ গৈছে ফ্ৰেণ্ডৰ ঘৰত তালৈ গৈ আছোঁ আৰু আজি দিনটো মই সম্পূৰ্ণ ভিডিঅ' এটা বনাম কাৰণে লৈছোঁ আপোনালোকক দেখাম প্ৰদৰ্শনী গ্ৰন্থমেলা এভৰিথিং কাৰণ মই মাজে মাজে আহিছোঁ যদিও যোৱাকালি বন্ধ আছিলে মই সম্পূৰ্ণ দিনটো আছোঁ গতিকে আজিৰ দিনটোত মই কেৱল প্ৰদৰ্শনী গ্ৰন্থমেলা চাম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখাম এতিয়া বৰ্তমান মই আছোঁ প্ৰাগজ্যোতিষ চাহ আমাৰ সন্মুখতে আছে তেওঁলোকৰ চবখন এতিয়া মই চাহ টেষ্ট কৰি চাওঁ আপোনালোকক জনাম এইপিনে দিয়া আছে মই কেইটামান ল'ম বুলি ডিচাইড কৰিছোঁ এইপিনে তুলসী জিঞ্জাৰ ৰ'জ গ্ৰীণ টি লেভেণ্ডাৰ এনে আপোনালোকক একচুৱেলি আমাৰ কেআৰবি ৰোড হলুমহৰ হয় আমি অৰিজিনেলি আপোনাৰ ৰেলৱে গেট নম্বৰ 8 আমাক মানে ফোনত কৰিলোঁ আমাৰ পেজ এটা আছে আমাৰ প্ৰাগজ্যোতিষ টি এমজেম এণ্টাৰপ্ৰাইজ বুলি তাতে আমাৰ অনলাইনত আমি হোম ডেলিভাৰী কৰোঁ দিব পৰা যাব ন আৰু মানে হোম ডেলিভাৰী হৈ যাব ন হয় হয় 3 দিনত পাই যাব কি বনাই আছে এইটো পিঠাটো মানে বইল কৰিবৰ কাৰণে বনাই আছোঁ এতিয়া বইল হোৱাৰ পাছত আকৌ ৰেডি কৰি লৈছোঁ এইখিনি দুটা হৈছে এইফালে বাইদেউহঁতে খাই ভাল পালে বুলি কৈছে ধুনীয়া হৈছে পিঠা পাতি চেপ্টাৰ ঠাইত আজি এইটো বনালা কি কাৰণে এক্সপেৰিমেণ্ট নেকি এইটো মানে নহয় ৰাইজক আকৌ নতুন কিবা এটা খুৱাওঁ বুলি ভাবিলোঁ আকৌ একে পাতি চেপ্টাৰ খুৱাই আছোঁ ন সেইটো কাৰণে ভাবিলোঁ নতুন কিবা এটা খুৱাই দিওঁ ইউনিক হওক অকণমান আৰু আৰু এইটো মোৰ প্ৰথম অভিজ্ঞতা ইয়াৰ মানে এনেকুৱাকৈ এখন ইয়াৰ আহি খুব ভাল লাগিছে ৰাইজৰ সহায়ো ভালকৈ পাইছোঁ সেয়াই আৰু এতিয়া মই আজি অলপ সময়ৰ কাৰণে উপাসনাক চমজালোঁ তাইৰে হয় তাই এভৰিথিং কৰি আছে মই লগ আজি নিদিওঁ এই ভাইটি থাকিব এতিয়া মই মোৰ যাত্ৰা আৰম্ভ কৰিম প্ৰথম প্ৰদৰ্শনী তাৰপৰা গ্ৰন্থমেলা যি চাব লগা আছে এতিয়া চাম আৰু কিতাপ কেইখনমান কিনিম কিতাপখনৰ নাম কি আছিল বকুল ফুলৰ सबसे अच्छी चीज है कि आपका अभी उम्र कितना होगा মোৰ 83 আইতাৰ বয়স 83 হয় 83 বছৰ বয়সতো আইতাই এইবিলাক নিজেই বনাইছে তেওঁৰ হাতেৰে আৰু আইতাই গাঁৱে গাঁৱে গৈ মহিলাসকলক বেলেগ বেলেগ কামত নিয়োগ হ'বৰ কাৰণে আইতাই অনুপ্ৰেৰণা জনায় ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰে তেওঁক মই বহু দিনৰ পৰা মানে 30 তাৰিখৰ পৰা লক্ষ্য কৰি আছোঁ অকলে ইয়াত আহিছে অকলে পানী টিং আনিছে নিজে নিজৰ কামখিনি কৰিছে গতিকে আইতা সকলোৰে কাৰণে অনুপ্ৰেৰণা হয় আইতাৰ পৰা চাৰ্টিফিকেটখিনি আমি চাবলৈ চেষ্টা কৰিম ये सब ये पूरा सर्टिफिकेट है कितने सर्टिफिकेट में देखा আইতাৰ পৰা মই এটুকে লৈছোঁ এইটো আইতাই পাতৰ পৰা বনাইছে নিজে নিজৰ হাতেৰে বনাইছে গতিকে এইটো 100 रुपीज হয় চিন হিচাপে মই কিবা এটা লৈ থওঁ চাৰিওফালে মানুহৰ সোঁত বৈছে আজি মানুহ যোৱাকালিৰ তুলনাত কমেই হয় আৰু ষ্টিল মানুহ আছে ইয়াত ৰাতি ৰাতি নামঘৰত ভাওনা হয়
এইকেইখন কিতাপ কিনিলোঁ আজি আৰু কিনিব লাগিব আকৌ আহিম এই দুখন কিনিলোঁ আৰু এইখন উপাসনাৰ কাৰণে এইখন উপাসনাৰ কাৰণে কিন্তু মই কৈছোঁ আপোনালোকৰ বহু মানুহ আহিব পাৰিলে সেইদিনাখনি অহালে ভাল আমাৰ দুজন পইচা আহিব আমি ৰাখি থওঁ এতিয়া 9টা বাজিছে আজি শেষৰ দিন মানুহ প্ৰায় নাইকিয়া হৈছে এইপিনে দাদা আহিছিলে এয়া দেখাই দিছোঁ কমচে কম 200 পাটিচেপ্টাৰ অৰ্ডাৰ আছে আৰু এই গোটেই জাৰ্ণিটোত একচুৱেলি আমি মা পাকঘৰ নহয় পাটিচেপ্টা পাকঘৰ দিব লাগিছিলে খুব সুন্দৰকৈ গ'ল খুব ভাল লাগিলে কিন্তু কাইলৈৰ পৰা মনটো অকণমান বেয়া লাগিব বহুত ধৰণৰ মানুহ লগ পালোঁ এটা ধুনীয়া অভিজ্ঞতা শেষৰ মুহূৰ্ত সকলোবিলাক যাবলৈ ওলাইছে আমাৰ ভিডিঅ'টো আজিকালি দেখিছিলে এয়া বাইদেউ চব যাবলৈ ওলাইছে ইয়াত আহি কেক চাহ খাইছে আৰু শেষৰ মুহূৰ্ত আমাৰ প্ৰথম অভিজ্ঞতা কিন্তু লগ পাই খুব ভাল লাগিলে আৰু ভৱিষ্যতে লগ পাম জুলাই লগ পাম আৰু কি আছিলে জেকেটটো চালে কমন চাগে এই কমন জেকেট মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক যদি যিকোনো বিহুৰ পিঠা লাগে আচাৰ লাগে ঠিক আছে এইপিনে মানুহ আছে মই ভিডিঅ' পিছত বনাম অৱশ্যে ফেব্ৰুৱাৰীলৈকে জেকেট থাকিব জেকেটটো ৰাখি ল'লে হ'ল ক'ৰবাত মই লগ পাম এই গোটেই কথাখিনি আমাৰ ইউটিউবৰ কাৰণে কৈ দিয়া বিচাৰি কিমান বিচাৰিছো বা সিদিনা যে ভৰি বিষ হৈ গ'ল বিচাৰি আজি এতিয়া লাষ্ট পাইছো আমাৰ মানে ৰাতি 10টা বাজিছে গোটেই প্ৰায়বিলাক ষ্টল গুচি গ'ল কিন্তু উপাসনাই এতিয়াও পাটিচেপ্টা বনাই আছে পাটিচেপ্টাৰ বিশেষত্ব এটাই হ'ল আমাৰ অৰ্ডাৰ আছে প্ৰায় 200ৰ ওপৰত কিন্তু তাই যেতিয়াই বনায় বেলেগ আহি খাই লৈ যায় চাহ খায় পাটিচেপ্টা খায় গতিকে আজি যাব পাৰিম নে নাজানো কিন্তু অৰ্ডাৰকেইটা কমপ্লিট কৰি আমি প্ৰায় 2 বজাত ওলাম এতিয়া ৰাতি 11টা বাজিবলৈ 10 মিনিট আছে উপাসনা এতিয়াও বনাই আছে পাটিচেপ্টা আৰু বিশেষকৈ ভাল লাগিলে আজি একেবাৰে শেষৰ মুহূৰ্তত এয়া ঘড়ীত আপোনালোকক দেখাই দিছোঁ আহিলে আমাৰ এইপিনে ডাঙৰ ব্ৰেণ্ড আচলতে ক'ব গ'লে অসমৰ ডাঙৰ ব্ৰেণ্ড আহিলে এইপিনে TMS মোৰ চবতকৈ অনুপ্ৰেৰণা দিয়া মানুহ TMS টিবেটান ম'ম' হাউচ চিডিউডৰ আকৌ আন এটা ডাঙৰ অনুষ্ঠান এইপিনে প্ৰথম দিশবিলাক দেখাই লওক গ্ৰাম্যানুভূতি আহিলে তাৰপিছত মানে হস্তশিল্পৰ ক্ষেত্ৰত মানে হাতৰ ক্ষেত্ৰত চবতকৈ এজন এক্সপাৰ্ট মানুহ হয় অজগৰদা আহিলে খুব ভাল লাগিলে ইয়াত যিসকল মানুহে হাতৰ কাম কৰিছে ইয়াত লখিমপুৰৰ মানুহে যদি কোনোবাই বেলেগত কিনিব গৈছে মই তেওঁলোকক কৈছোঁ আমাৰ লখিমপুৰতে এজন ব্যক্তি আছে যদি প্ৰয়োজন হয় তাত কিনাতকৈ মোক ক'ব অকণমান কমত পাব ভাল কাম পাব মই তেনেকৈ ক'লোঁ খুব ভাল লাগিলে এতিয়া 11:30 বাজিছে সকলোফালে খালী হৈ গ'ল আমি বনাই আছোঁ এইকাৰণে আমাৰ অৰ্ডাৰ আছিলে অলৰেডি ভিডিঅ'টো আগতেও কৈছোঁ মই কিন্তু ইমানেই খৰধৰ লাগিছে মই এয়া ৰাতি দুপৰ নিশা ভাত খুৱাই দিব লগা হৈছে এই ভাইটিকেইটাই বিৰাট হেল্প কৰিছে এওঁকতো প্ৰথমবাৰ লগ পাইছোঁ যদিও চিনি পাওঁ নিচিনা লাগে কিন্তু প্ৰথমবাৰ লগ পালোঁ এতিয়াও দোকানত ব্যস্ত ৰাইজ এই অনুষ্ঠানটোত প্ৰথমবাৰৰ কাৰণে আমি প্ৰথম অভিজ্ঞতাৰ ক্ষেত্ৰত সকলোৱে সহায় কৰিলে এই উপাসনাৰ কাষত এইফালে থকা বাইদেউ ৰঙা চাল লাগি থকা বাইদেউ ভাত খোৱালে ধুনীয়াকৈ তাৰপৰা বৰমাই আচাৰ খোৱালে আচাৰ আৰু অনুপ্ৰেৰণা হৈছে আমি মানে যিমানখিনি আশা কৰি ইয়াত বিক্ৰী বাটা কৰিম বুলি ভাবিছিলোঁ সেই আশা কাৰোৱে হোৱা নাই আৰু এটা কথা হৈছে কি ইয়াতে মানে কিছুমান আমাৰ মাজত যথেষ্টখিনি খেলি মেলি দেখিছোঁ সমাজখনৰ পৰিৱেশবোৰ তো এনেকুৱা হোৱাৰ কাৰণে অলপ বেয়া লাগিছে তথাপিতো ভাল লাগিছে এটাই যে বহুত দিনৰ পৰা আমি যি সাহিত্য সভাত লগ পাম সাহিত্য সভাত আমি স্থলত বহিম কিবা কৰি প্লানিংখিনি মনত ভাবি থকা কামখিনি কৰিছোঁ যদিও আমাৰ আধৰুৱা হৈছে কাম কিছুমান কৰিও ভাল লাগিছে কিন্তু কোনোদিন লগ নোপোৱা মানুহখিনি লগ পাই নতুন মানুহ লগ পাইছোঁ ভালো লাগিছে পৰিৱেশটো ভালেই লাগিছে বেলেগ এটা নাই সেয়াই আৰু ঠিক আছে প্ৰথম অভিজ্ঞতা সাহিত্য সভাৰ ক্ষেত্ৰত দুটা বস্তু হৈছে হায়েষ্ট চেলিং প্ৰডাক্ট হৈছে পাটিচেপ্টা আৰু হায়েষ্ট ইটিং মানুহ হৈছে আমাৰ বাইদেউ গতিকে চবতকৈ বেছি খাইছিলে তিনিজনে নহয় আৰু বেছি খাইছিলেতো নহয় বাইদেউহঁতে খোৱাৰ কাৰণে চবেই গমো পালে আৰু চবেই খাইছে সেইটো হ'ল আকৌ লগ পাম পাৰ্দেশিকত লগ পাম নে কি সেই নাযায় ন সৰ্থেবাৰীত গৈছিলা নাই
যাব নেকি আপোনালোকে আমি ষ্টল নবহাওঁ আমি চাব যাম ৰাতি 1:30 বজাত বস্তু বাহিনী সামৰি আমি অধিৱেশনৰ জেগাৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি গৈ পেলাই এঠাইত ৰুমগৈ কিয়নো আমাৰ বন্ধুকেইজনে প্ৰগ্ৰেম চাই আছিলে তাতে আৰু সিহঁতেও আমাৰ লগতে যাব তো আমি এঠাইত ৰুমগৈ ৰৈ আৰু সিহঁতৰ লগত লগ হৈ পেলাই একেলগে লখিমপুৰলৈ বুলি আগবাঢ়িলোঁ আমি এতিয়া সাহিত্য সভাৰ তাৰ পৰা ওলাই আহিলোঁ আহি পেলাই মানে বিহপুৰীয়া ৰাস্তা দি আমি যাম আমাৰ ফ্ৰেণ্ডছকেইটা আহিব আছে আহি পেলাই ইয়াতে মোৰ ফ্ৰেণ্ডজনী ঘৰ নহয় কৈছিলোঁ ভিডিঅ'টোত তো এইগৰাকী পিছফালে ৰৈ আছে এইগৰাকী এইখনে তাইৰ দোকান কি বুলি কয় থানাৰ মানে এইফালৰ পৰা কি থানাখন পাৰ হৈ আহিব লাগে নালাগে নাইপুৰ চেণ্টাৰৰ ফালৰ পৰা আহিলে থানা পোৱাৰ আগত ৰয়েল বেকাৰ্ছ বুলি আছে তাইৰ কেক শ্বপ এখন আছে আৰু এতিয়া সাহিত্য সভা কেইদিনত এখন ধুনীয়াকৈ মানে ঘৰৰ সন্মুখতে ৰেষ্টুৰেণ্ট এখনো খুলি লৈছিলে তাই আৰু তাইৰ হাজবেণ্ডে এইকেইদিন চলালে আৰু আমি এতিয়া ভাতটো তাইৰ ইয়াত ধুনীয়াছে খালোঁ মাংস ভাত খাই ল'লোঁ লৈ পেলাই ঘৰলৈ যাম আমাৰ সিহঁতি আহিলে আৰু এয়া তাই এখন দোকানখন অকণমান দেখাই দিছোঁ আপোনালোকক এয়া মালিকনী কেক মানে কেক বনোৱা যি সামগ্ৰী লাগে ইয়াতে পোৱা যায় ৰাখিছে ধুনীয়াকৈ সময়ৰ অভাৱত ভালদৰে ভিডিঅ'টো দাঙি ধৰিব নোৱাৰিলোঁ কিয়নো আমি দুইজন ভীষণ ব্যস্ত আছিলোঁ এইকেইদিনত আৰু এই 5 দিনত চিনাকি আত্মীয় আৰু আমাৰ বন্ধু বান্ধৱ বহুতৰ পৰা আমি বহুত প্ৰেৰণা আৰু উৎসাহ পালোঁ লগতে বহুত সাহস দিলে আৰু সেই সকল ব্যক্তিলৈ আমাৰ দুয়োৰে ফালৰ পৰা বহুত মৰম আৰু ধন্যবাদ দিলোঁ আৰু ভৱিষ্যতলৈও দুগুণ উৎসাহেৰে কাম কৰিব পৰাকৈ মনত সাহস আৰু ভাল অভিজ্ঞতা কিছুমান লৈ পেলাই উভতিলোঁ কিয়নো প্ৰথম দিনা যাওঁতে মই বহুত পেনিক হৈছিলোঁ বাট এতিয়া আৰু ভয় নাই কামৰ প্ৰতি মানে নিজৰ ওপৰত বহুত কনফিডেঞ্চ বাঢ়িলে সেয়াই আৰু এয়া আছিলে সৰু ভিডিঅ' বাই বাই